Hey guys, welcome back to my channel. অসমৰ যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে তাৰ গ্ৰেজুৱেট টিচাৰ সকলৰ বাবে যেহেতু সকলোৱে গম পাইছে যে গ্ৰেছ নন গ্ৰেছৰ যিসকলে কেছ দিছিল সেই কেছ লৈ বহুতো চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে সেইকাৰণে আৰু হাইকোৰ্টে কিবা এটা নিৰ্দেশ দিছিলে যোৱাকালি সেই সন্দৰ্ভত ডিএছচিয়ে কি ক'লে ডিএছচিয়ে কি কৰিলে আজি যেহেতু 18, 19 আৰু 21 19, 20 আৰু 21ত যি স্কুল সিলেকশ্যনৰ কথা আছিলে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কথা আছিলে সেই বিষয়ে ডিএছচিয়ে কি কৰিলে বঙাইগাঁৱৰ যি আইএছ আছিল আইএছৰ লগত জুম মিটিঙৰ ফলত সিহঁতে এক নিৰ্দেশ দিলে যে যাতে ফাৰ্দাৰ নটিচ নিদিয়ালৈকে এই এপইণ্টমেণ্ট প্ৰক্ৰিয়াটো সিহঁতৰ স্থগিত থাকে হাইস্কুলৰ টিচাৰসকলৰ বাবে যেতিয়ালৈকে ফাৰ্দাৰ নটিচ নিদিয়ে তেতিয়ালৈকে যাতে এপইণ্টমেণ্ট প্ৰক্ৰিয়াটো অৰ্থাৎ সিহঁতৰ জইনিং লেটাৰ যি বিতৰণ কৰিবলগীয়া আছিলে আইএছৰ পৰা সেইটো যাতে বন্ধ থাকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুন আহিছে দেন ছাবস্ক্ৰাইব কৰি দিব আৰু অফিচিয়েল নটিচখন মই মোৰ ফেচবুক পেজত দি দিম ডেছক্ৰিপশ্যনত আপোনালোকে লিংক পাই যাব তাত গৈ আপোনালোকে চাব পাৰিব